हेलो दोस्तों वेलकम बैक टू द चैनल आशा करो आपलोग সকলোৱে ভালে আছে। তো আজি হল সানডে, তো আজি 5 তাৰিখ। তো আজি এসআই এক্সাম আছিল, তো মই যোৱা নহল কাৰণ দিবলৈ মানে ইচ্ছা নাই। তো মই দিব নগলো, তো মলৈ যাব আছে। তো চাই থাকো আজিৰ ব্লগটো আৰম্ভ কৰোঁ। তো ব্লগ তেনেহ'লে অকণমান ভাত খাই লওক, ভাত খাই লওক অকণমান, কাৰণ ৰাতিপুৱাই উঠি কেনে মানে ৰাতিপুৱাই উঠা নাই দেই, 8 বজাত উঠিছোঁ। উঠি কেনে মই পুৰা ড্ৰেছ ধুলোঁ, ধুই পেলাই মই এতিয়া গা চা ধুই ল'লোঁ, মানে ড্ৰেছ পিন্ধি ল'লোঁ। অকণমান ভাত খাওক, তো ব্লগ তেনেহ'লে গাইছ খুটা ভাত খাই আছোঁ। মানে যোৱা ৰাতিৰ দালি ভাত, মানে দালি আছিল, মানে এই দালিৰ লগত আৰু আলু ভাজি এইটোৰ লগত খাই আছোঁ আৰু। তো গাইছ এতিয়া যাই থাকোঁ মই, মানে চুগাৰৰ কেপচুল আনিবলৈ যাওঁ। তো বলক মোৰ লগত মঙলদৈ। তো গাইছ লাহেকৈ ময়ো এনেকৈ মটো ব্লগিং কৰিম বুলি ভাবিছোঁ। তো কি হয় নাজানো। তো আপোনালোকৰ আশীৰ্বাদ পালে মানে নিশ্চয় মানে মটো ব্লগিং কৰিম আৰু মই। তো ৰাস্তা বেয়া, বহুত বেয়া, মোৰ কিবা মোবাইল হোল্ডাৰো নাই, বহুত প্ৰব্লেম। তো এটা হাতেদি চলাই কেনে মই মানে ব্লগটো বনাইছোঁ। তো আৰু যাই থাকোঁ এতিয়া লাহে লাহে এনেকৈ মানে মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। তো বলক তেনেহ'লে। তো গাইছ ৰাস্তা ইয়াৰ পৰাই ভাল, মানে মঙলদৈ আহিলে মানে বৰ ৰাস্তা বেয়া। তো ইয়াৰ পৰা ৰাস্তা খুব মানে ভাল কৰিছে। তো ইয়াৰ পৰা মানে মোবাইলটো মানে এখন হাতেদি ধৰি কিনে মই ব্লগ বনাব পাৰিম আৰু। মোবাইল হোল্ডাৰ মাউথ থাকিলে মানে ভাল আছিল আৰু, মানে ইয়াতে হেলমেটত দি কেনে ব্লগ বনাব পাৰিলোহেঁতেন মই। এতিয়া নাই, কি কৰিম এতিয়া, উপায় নাই আৰু, এখন হাতেদি ধৰি কেনে ব্লগ বনাব লগা হৈছে। ইয়াতে নাপালোঁ মই, এই তাতে যাব লাগিব এতিয়া। তাতে মানে এইখনত নাই, এই আছাম মেডিকেল হলত মানে নাই, মই তাতে যাম এতিয়া। তাতেও নাপালোঁ, ইয়াতেও নাপালোঁ, হলতো নাপালোঁ। তো বিচাৰি 5 পাত্তা পালোঁ মই, মানে আছাম মেডিকেল হলত নাপালোঁ, এইখনত পালোঁ। এতিয়া আৰু বিচাৰিছোঁ, মানে আহি থকা নহয় মঙলদৈ, সেইকাৰণে মই ভাবিলোঁ অলপ বেছিকৈ লৈ যাওঁ। বিচাৰি আছোঁ ৰ। তো গাইছ বহুত বিচাৰিলোঁ, মানে আছাম মেডিকেল হলতো নাপালোঁ মই, কেৱল মানে 5 পাত্তা মানে পালোঁ। এতিয়া মোৰ লগ এজন মানে ইয়াতে এক্সাম দিব আহিছে আজি, ফোন কৰি লওঁ মানে মই। ফোন কৰি লওঁ, এক্সাম মানে আজি এছআইৰ এক্সাম আছিল ন, সেইকাৰণে শেষ হ'ল বা নাই, ফোন কৰি লওঁ মই। এইখিনি মানে এই DC অফিচৰ কাষৰ এইটো ব্ৰিজত আছোঁ বৰ্তমান মই এতিয়া। এইটো তেজপুৰ, মানে তেজপুৰ এইপিনি মঙলদৈ গুৱাহাটী যোৱা ৰাস্তা। তো গাইছ আমি পূৰা মানে মঙলদৈৰ পৰা চিধা আহি গ'লোঁ ঘৰলৈ। ঘৰত যাই কিনে গড়েশ্বৰলৈ যাম। গড়েশ্বৰৰ মানে মোৰ পাৰ্চেল এটা আছে, তো পাৰ্চেলটো আনিবলৈ যাব লাগিব। তো গাইছ মানে কি হ'ল, ঔষধ মানে বেছি নাপালোঁ মই, 5 পাত্তাই পালোঁ। এতিয়া আহি গ'লোঁ। ঘৰলৈ গৈ আছোঁ বৰ্তমান। তো গাইজ ফাইনেলি মই গড়েশ্বৰ আহি পালোঁ। মানে ডেলিভাৰী বয়জনে ফোন কৰিছিল, মানে ৰখি কৰিছে 2 মিনিট, তো ৰখি পেলাই লৈ যাওঁ আৰু। তো গাইজ এইটো হ'ল কভাৰ, মানে চেমচাং গেলেক্সি A55 চিৰিজৰ কভাৰ অৰ্ডাৰ দিছিলোঁ মই। তো গাড়ীটো মোৰ মানে ষ্টাৰ্টটো বন্ধ হৈ থকা হৈছে, মানে ৰানিং অৱস্থাত, সেইকাৰণে মই ডিলাৰত লৈ আনিছোঁ, বাজাজ ডিলাৰত। তো চাবৰ কাৰণে কি হ'ল কি হোৱা নাই লৈ আনিছোঁ। কি ক'ম আৰু, ৰানিং অৱস্থাতে গাড়ী মানে ষ্টাৰ্ট বন্ধ হৈ থাকে। ফাইনেলি হৈ গ'ল ষ্টাৰ্ট, মানে বন্ধ হোৱা নাই এতিয়া। ঠিক আছে এতিয়া ঠিক আছে। এতিয়া যাই থাকোঁ অলপ ঘৰত। তো ফাইনেলি গাইজ গাড়ী ভাল হৈ গ'ল বৰ্তমান, মানে চলাব ভাল লাগিছে মানে। তো মানে ষ্টাৰ্ট বন্ধ হোৱা আছিল আগতে,
লাগিছিল কিন্তু সময় নাই বোলে সেইকাৰণে মই আহিলোঁ তো গাইছ আহি পালোঁ ঘৰ মংগলদৈৰ পৰা আহিলোঁ ঘৰত আকৌ ঘৰৰ পৰা গ'লোঁ গড়েশ্বৰ পৰা লৈ আনিলোঁ মই পাৰ্চেল মানে মোবাইল কভাৰ এইটো নহয় দেই মই এতিয়া লগালোঁ মানে আজিৰ ব্লগটো এইখিনিতে মানে সামৰণি মাৰিলোঁ নতুন এটা ব্লগত আপোনালোকক আকৌ লগ পাম ধন্যবাদ